নমস্কাৰ সকলোকে। আজি অলপ নতুন কথা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ধৰি লোৱা হ'ল আপোনাৰ কোনোবা শুভাকাংক্ষী এজনে আপোনাক ফোন কৰি ক'লে যে আজি মই তোমালোকৰ ঘৰলৈ গৈ আছোঁ। তেতিয়া আপুনি প্ৰথমে কি ভাবিব? যে শুভাকাংক্ষীজনে আপোনালোকক নিশ্চয় আপোন বুলি ভাবে, সেইকাৰণে আপোনালোকৰ ঘৰলৈ আহিম বুলি কৈছে। হয়তো আপোনালোকলৈ মনত পৰিছে, সেইকাৰণে আহিম বুলি কৈছে। কিন্তু যদি আপুনি নেতিবাচক মনৰ মানুহ হয়, তেতিয়া কিন্তু আপুনি প্ৰথমে কি ভাবিব? হয়তো তেওঁৰ কিবা স্বাৰ্থ আছে। এই যে আমাৰ ঘৰত আহিবলৈ ওলাইছে, নিশ্চয় তেওঁৰ কিবা স্বাৰ্থ আছে, সেইকাৰণে আহিব ওলাইছে। নহ'লেতো নাহে আমাৰ ঘৰত, এনেকৈতো আহিম বুলি ইমান ফোন নকৰে। এতিয়া কথাটো হ'ল, হয়তো সেই মানুহজনে স্বাৰ্থটো আহিব পাৰে, বিনা স্বাৰ্থটো আহিব পাৰে। হয়তো সঁচাকৈ আপোনালোকক আপোন বুলি ভাবিও আহিব পাৰে, হয়তো স্বাৰ্থৰ কাৰণেও আহিম বুলি ক'ব পাৰে। কিন্তু সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে আপোনাৰ মনটো কেনেকুৱা। আপুনি কথাবিলাক কোন দিশেৰে চায়? প্ৰথমতে আপুনি ইতিবাচক দিশেৰে চায় নে নেতিবাচক দিশেৰে চায়? সেইটোহে গুৰুত্বপূৰ্ণ কথা। এতিয়া মই সেইকাৰণে অকণমান কথা ক'ম, তাৰ ওপৰত আপোনালোকে নিশ্চয় শুনিব। যিকোনো এটা কথা বা যিকোনো এটা ঘটনাক আমি দুটা দিশেৰে চাব পাৰোঁ। এটা হৈছে ইতিবাচক আৰু আনটো হৈছে নেতিবাচক। এতিয়া আপুনি যদি ইতিবাচক মনৰ মানুহ হয়, তেন্তে প্ৰথমে আপুনি কথাখিনি বা ঘটনাটোক ইতিবাচক দিশৰ পৰাই চাব। আৰু যদি আপুনি নেতিবাচক মনৰ মানুহ হয়, তেন্তে আপুনি নেতিবাচক দিশৰ পৰা চাব। কিন্তু লাহে লাহে যেতিয়া আপুনি তাক যুক্তিৰে, প্ৰমাণেৰে বিচাৰ কৰি চাব, তেতিয়া কিন্তু তাৰ সত্যতা গম পাই যাব। কিন্তু আপুনি যদি ইতিবাচক মনৰ মানুহ হয়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ কোনো লছ নহয়। যদিও তেওঁলোকৰ আনজনৰ মনত স্বাৰ্থ থাকে, নিগেটিভ থাকে, তথাপিতো আপোনালোকৰ কোনো লছ নহয়। গতিকে এইখিনি কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে নিশ্চয় লাইক কৰিব।